হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপুনি? নিশ্চয় ভাল আছে নহয় জানো? বন্ধু, আজি এটা ধুনীয়া কবিতা লৈ মই হেমন্তই আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু কবিতা মোক শুনাইছে চুমীয়ে হাউলিৰ পৰা। গতিকে আৰু পলম নকৰি আহক চুমীৰ কবিতাটো শুনো। তুমিতো নুবুজিলা কেতিয়াও মোৰ কোমল হৃদয়ৰ ভাষা, আৰু নুবুজিলা মোৰ ভাগুৰুৱা মনৰ থমকা সপোনবোৰৰ কথা। তোমাৰ বাবে ৰাখিছিলোঁ যতনে এই সপোনবোৰ, ক'ত বাৰু হেৰাই গ'ল আজি এই সপোনবোৰ। এতিয়া মাথো স্মৃতিয়ে হৈ গ'ল তোমাক লৈ ৰচা এই সপোনবোৰ। পিছে বন্ধু, কবিতাটো কেনে লাগিলে? নিশ্চয় ভাল লাগিছে নহয় জানো? চ' আজিলৈ বিদায় লৈছোঁ, আৰু বিদায় লোৱাৰ আগতে আপোনালোকক শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা জনালোঁ। ধন্যবাদ।